এতিয়া এই মেকআপৰ বস্তুখিনি উলিয়ালে ইমান টিকলি পাই ইমান টিকল কোনে নাছিলোঁ কিন্তু এইবাৰ কোনে চাওঁ কিবা মাহঁতৰ ব্লগ দিয়া আছে তয়ো নাই দিয়া তেতিয়া কোনেও ইউটিউব চেনেল নাই ছুটি ব্লগ দি থৈছোঁ ছুটি ব্লগ মিনি ব্লগ দি থৈছোঁ মানুহবোৰ অকণমানকৈ দেখিলোঁ সেইটো থকা আগতে দেখিছোঁ কাৰণে ইমান হেৰি হোৱা নাই ইমান হেৰি উঠা দেখি থকা নাই বোলে আগতে চাইছোঁ যে তহঁতি তাৰপিছত কাইলৈ আহিবি নে অঁ তহঁতি তাৰপিছত কাইলৈ আহিবি নে কিন্তু আজিকালি ব্লগ ব্লগ বনাবলৈ মনি নাযাওঁ এডিট চেডিট কৰা মেলা এইবোৰ নহ'লে অশান্তি হৈ গৈছে কোনো বহুতো যাব লাগে নহয় পইচা দিব লাগিব পাই গ'লোহি ইমান গৰমত লিপষ্টিক আনিলে ইমান গৰমত লিপষ্টিক আনিলে লটকে নোলোৱাই ভাল মোৰটোকে ধুনীয়া হ'ল ফণীখন দে মানুহবোৰ ওলাই ল'ব লাগে তাৰপৰা আকৌ সোমাই দি তাৰপৰাহে ওলাই গ'ল সেইডোখৰ পৰা ইমান ধুনীয়াকৈ আছিলে মন্দিৰটো পিতাকক পানী খুৱাইছে বটলটো লৈ আহিবি বটল মাথাতে থৈ আহিবি তলত পৰি মোৰ চেণ্ডেলটো ক'ত চাই থওঁ মানুহ নথকা মস্ত ৰ'দ দি আছে দেখোন হেৰিয়া মই পাৰিম ওলাইছে নে বাৰু এইটো ইমান পচন্দ ৰ'দত চেণ্ডেলটো পিন্ধি নাহিলোঁ হ'ব একো নাই পাৰিম শিৱ বাবাৰ কাৰণে চব কৰিব পাৰি ইমান পচন্দ ৰ'দত মই এইফালে ৰৈ ইয়াৰ তলত দিছে বেলেগ ৰ'দ ভৰিকেইটা একদম পুৰি গৈছেগৈ ইমান ধুনীয়া লাগিছে চা যাওঁচোন কিমান এডোখৰ ৰ'দ দেখা নাই নি কি বন্ধ হৈ আছে নি নাই ইয়াত মানুহ হৈছে না 10 টকীয়া দিয়ক 10 টকীয়া নাই নি না যদি নাই হয় নালাগেও নাই যদি 10 টকীয়া বস্তু নাপায় এনেকুৱা 20 টকা লগাই দিওঁ সেই ফ্ৰিজৰ নিচিনাই লাগে মোৰ নিজৰ ফোন বাদ দিলোঁ গম ফোনতহে বনাই আছোঁ ব্লগ ফ্ৰিজিং পানী নাই ফ্ৰিজৰ পানী হ'ব দিব পানী বটল খাম বেলেগ টেঙা লাগিছে ঠাণ্ডা খালেও মোৰ পানী বেলেগ টেঙা লাগিছে আধা লিটাৰ পানী বটল হ'ব এটা দিয়কচোন স্প্ৰাইট খালোঁ নহয় ধনী
আপেলৰ আৰু চাব নি দেখো মানুহটো মোৰ পানী হ'লেও মোৰ খাওঁ কৰিছোঁ কিনো খোৱা কি খাবা আদা দুটাকে দি দিয়ক মেংগো আধা লিটাৰ মেংগো এইটো কেনেকুৱা বহুত দেৰ পৰা পিয়াহ লাগিছিলে এইটো খাই আছে ন সেই তাক দি বাবুলো যাওঁ দেই বহি থাকোঁ নি গৰমত আহি লোৱা তাৰপিছত ফটো লাগিলে লৈ যাবা নাহা বাবু অঁ ইয়ালৈ নোযোৱা মই তাত বহি থাকা নোযোৱা যদি যোৱা চাকা হেল্ল' গাইছ আমাৰ অহাটো বহুত দেৰি হৈ গ'ল কাৰণ আমি বৰদোৱা গৈছিলোঁ যে বৰদোৱাৰ পৰা মানে তাত খাই বৈ অহালৈ মানে বহুত টাইম হৈ গ'ল সেইবাবে মেইন গেটখন বন্ধই কৰি দিলে উপায় নাই আৰু ওপৰত আকৌ সেই দৰ্জা বন্ধ কাৰণে আগতে এইবোৰ নাছিলে এতিয়া কিমান ধুনীয়াকৈ দি দিলে দেখিছ এইটো মন্দিৰতে আমাক চাকি জ্বলাবলৈ কৈছে মানে ইয়াতে জ্বলাবলৈ জ্বলাবি চাকি মই আগৰ পৰা ভিডিঅ' বনাই দিম পইচাটো ক'ব পালে 50 টকা ক অথনি কিবা কিনিছিলি নহয় 20 টকাটো কৈ পাইছিলি কি হালে চাকি তাকি জ্বলাই হৈ গ'ল দেই আমাৰ চাকি জ্বলাই হৈ গ'ল আৰু ৰ'দটো যিমান দিছে সিজি যাওঁ বুলি ভয় লাগিছে ভৰিকেইটা যে দিয়ে থাকিলে অকণমান সেইফালে ইয়াত জ্বলাবলৈ নিদিলে বন্ধ হৈ গ'ল সেইটো কাৰণে ইয়াত জ্বলাবলৈ পালোঁ তালৈ যাম বাৰু ৰিলচ এটাকে বনালোঁ ৰ'ব ৰিলচ বনাই হৈ গ'লে আমাৰ এইফালে যাওঁ অকণমান অঁ তহঁতি প্ৰসাদ আনি থাক মই ইয়ালৈ যাওঁ এইবাৰ আহোঁতে DSLR ফটো মাৰিবলৈ পাইছিলে এইবাৰ পাম নাপাওঁ ৰিলচ এটাকে বনাই লওঁ নি দেখোন এই তলৰ ফালে ৰুমটো হয় এইটো ভিতৰততো সোমাবলৈ নাপালোঁ ভিতৰত বহুত কিবা কিবি আছিলে এয়া মই মানে গাইছ ৰিলচ এটা বনাবলৈ লৈছিলোঁ মোৰ এইটো ফোনৰ ৰিচাৰ্জো নাই দে মোৰ ফোনটো দে নেটৱৰ্ক পালি নাই প্ৰসাদ দে মোৰ ফোনটোতে এখন নেটৱৰ্ক নাপায় ৰিলচ এটা বনাবলৈ লৈছিলোঁ ফটো মাৰি দিয়া মানুহ নাই ৰিলচ বনাই দিয়া মানুহ নাই প্ৰসাদ কেইটামান দে
বেলেগ ৰ'দ, যদি ডাঙৰ গছজোপা থকা হ'লে ইমান ৰ'দেই নপৰে, ছাঁহে হ'লে অলপ। এয়া প্ৰসাদ মৃত্যুঞ্জয় মন্দিৰ মুখা ইয়াৰ ভিতৰত বিষ্ণু চিষ্ণু পঠোৱা খুলো তলা গেট লগা, তলা মাৰি থৈ দিছে। আমি অহা দেৰি হোৱাৰ বাবে তলা লাগিলে। এইবোৰ গৰম গোটেইখন ৰাম। বেলেগনো কিনো দেখাম আৰু এতিয়া, ভিতৰলৈ যাবলৈ নাপালে। আছিলে ঘৰলৈ আহি দিলে। এইফালে সোমাব পাৰিম হয় নাই? সোমাব পাৰিম নাই? আপোনালোকৰ দিন বেয়া। তাহাঁতে বহি আছে, আমি এইফালে লাগি আছো গৰমত। ৰিলচ চিলচ বনালোঁ আৰু দেই। এইয়া কি মজা লাগিছে। ফটো মাৰোঁতে দিনবোৰ গৈছে আৰু ফটোকে মাৰি আছোঁ আৰু কি কৰিম। এয়া আগতকৈ বহুত বেছি ভাল লাগিছে। এইটো মাৰি লওঁ ফটোকপি। য'তে ত'তে ঘূৰি ফুৰিব লাগে আৰু দেই, ব্লগ বনালে চব দেখাবলৈ। চাওক ঘৰত এনেকৈ আছে। মোৰ ওচৰততো একো নাই বান্ধিবলৈ, ফটোকপিকে মাৰি ফিটা বান্ধিলে, ৰছী বান্ধিছে চাওক নিজৰ মনৰ আশা পূৰণ কৰিবলৈ। আপোনালোকেও কিবা মনৰ আশা চাশা আছে যদি ইয়াত এনেকৈ ৰছী বান্ধিব আৰু ফিটা বান্ধিব, নিশ্চয় পূৰণ হ'ব চাগে দেই। মোক কিন্তু এতিয়া এডাল বান্ধিব লাগিছিলে, খালি নাই মোৰ ওচৰত ৰছী। বান্ধিম নেকি অলপ পাছত, এডাল বান্ধিব লাগিব। আশা এটা আছে। য'তে দেখোঁ ত'তে ফটো মাৰিছোঁ নহয় মই। ফটোৱে মেইন আৰু, ফটোকপি থাকিলেহে আৰু। হেৰিয়া তাত হেৰি মৌচাক আছে দেখিছানে? বগা বগাকৈ যে আছে সেইবোৰ মৌচাক বুলি কৈছে মায়ে। মস্ত গৰম হৈ আছিলে, এতিয়া অলপ চেঁচা পৰিছে। এই কেমেৰাটো টাইমাৰ চাইমাৰ লগাই নিজে ফটোকপি মাৰি লওঁ আৰু দেই। বহুত ৰিলচ বনালোঁ, ফটো মাৰিলোঁ। কোনো মানুহ নাইকিয়া হৈ থাকিলে মই যাংগো। ইয়াত এটাও মানুহ নাইকিয়া হৈ থাকিলে মোৰ অবিহীনে চব মানুহ গুচি গ'ল। এটা ক'ৰবাত মানুহ আছে, মাহঁতো গুচি গ'ল। আমাৰ গাড়ীত যিমান মানুহ আছিলে চব মানুহ গুচি গ'ল। বাই বাই মৃত্যুঞ্জয় মন্দিৰ। ইয়াতহে ফটোকপি মাৰিবলৈ থাকি গ'ল পাই। বাই বাই। এইটো ফিটা এডাল বান্ধিবলৈ কৈছিলোঁ, ঘৰৰ মানুহবোৰ ক'ত গ'লগৈ জানো। ফিটা এডাল আনিবলৈ সেয়া দোকানত ৰৈ আছে। ফিটা এডাল বান্ধি থৈ যাওঁ মই দেই, আশা এটা আছে। আশাটো পূৰ্ণ হ'লেও ইয়ালৈ ফিটা খুলিবলৈ আহিব পাৰিম জানো ইমান দূৰ হ'লে।